গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ত এতিয়া ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে অকল যে সমষ্টিত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে এইটো নহয় কলেজ ইউনিভাৰ্সিটি বিলাকত দ্ৰুত গতিত ডেমোগ্ৰাফি পৰিৱৰ্তন হৈছে আগতে যদি কলেজৰ ষ্টুডেন্ট 1900 যদি আমাৰ লৰা ছোৱালী আছিল এতিয়া 450 আমাৰ লৰা ছোৱালী এইটো নহয় যে আমাৰ লৰা ছোৱালীয়ে কলেজত সিট পোৱা নাই কলেজত সিট লবৰ কাৰণে লৰা ছোৱালীয়ে নাই কাৰণ আমি এজনেই জন্ম দিছো খুব বেছি দুজন জন্ম দিছো মোৰ দুজন লৰা ভাস্কৰ দা এজনী ছোৱালী কিন্তু আমি দুজন আৰু এজন বুলি আন সকলে যদিও কমিছে চাৰিজনটো আছে তিনিজনটো আছে সো শিফটিং অফ ইউথ পাৱাৰ যুৱ শক্তি আমাৰ হাতত যেটো পাৱাৰ আছিল যে গাঁৱত লাগ বুলিলে বিহুখন পাতিছে লাগ বুলিলে পূজাখন পাতিছে সত্ৰৰ পাল নামত আহিছে নামত আহিছে লাহে লাহে সেই শক্তিটো নোহোৱা হৈ যাব আমি ইউৰোপিয়ান আৰু জাপানিজ দৰে হৈ যাম Assam will be youthful but Assamese will be an aging population এতিয়া আমাৰ এভাৰেজ এজ অসমৰ এভাৰেজ এজ 22 বছৰ কিন্তু যদি অসমীয়াৰ এভাৰেজ এজ খুজে will be somewhere around 30 বছৰ median age বুলি যেটো কয় গতিকে আমাৰ সন্মুখত আহিবলগীয়া দিনবিলাক জটিল প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ সমাজ হিচাপে বহি আমি নতুন কথা চিন্তা কৰিব লাগিব আজি প্ৰথমবাৰৰ বাবে সত্ৰৰ অনুষ্ঠানখিনিৰ ওপৰত প্ৰদীপ হাজৰিকা মিনাল শইকীয়া ৰূপক শৰ্মা আৰু আমাৰ বিশেষজ্ঞ সকলে কিছু চিন্তা কৰিছে ডাঙৰ কথা যে কোনেও চিন্তাও কৰা নাছিল আজিলৈকে